হাই গাইজ, আপোনালোকে যদি ভাবি আছে নতুনকৈ ফেচবুক পেজ ক্ৰিয়েট কৰিব তেনেহ'লে কেনেকৈ কৰিব আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণকৈ জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই থাকিব। কেনেকৈ ফেচবুক এটা ছেটিং কৰিব লাগে, পেজ কেনেকৈ খুলিব লাগে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ জনাম আৰু আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ। হাই গাইজ, মই নাছিলোঁ আৰু আপোনালোকে চাই আছে এছামিছ A99 টেকন'লজি। আপোনালোকে সম্পূৰ্ণকৈ চাব। এতিয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ মোবাইলৰ ভিতৰত। আপোনাৰ ফেচবুকটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত দেখা পাইছে তিনিটা ডট, আপোনাৰ চিম্বলত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে তলফালে চাওক পেজ, এই পেজ অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকৈ আহিব, ওপৰত দেখা পাইছে ক্ৰিয়েট, এই ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকক এনেকৈ খোলকাব। দেখা পাইছে গেট ষ্টাৰ, এই ষ্টাৰত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ পেজৰ নামটো দিব লাগিব। আপোনাৰ নামটো কি থ'বলৈ বিচাৰি আছে সেইটো নাম আপুনি ইয়াত টাইপ কৰিব লাগিব। মই এবাৰ মোৰ চেনেল নামটো দিছোঁ। এতিয়া মই নেক্সটত ক্লিক কৰি দিলোঁ, এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপুনি কোন কেটাগৰীৰ ভিডিঅ'টো বনাবলৈ, মানে আপুনি কোনবিলাক ভিডিঅ' বনাব, কমেডি ভিডিঅ' বনাব না মোৰ ধৰে এনেকৈ টেকন'লজি ভিডিঅ' বনাব, ইয়াত আপুনি কেটাগৰী বহাব লাগিব, চিলেক্ট কৰিব লাগিব। তিনিটা কেটাগৰী বহাব লাগিব, এটা বহালেও হ'ব। মই বহাই দিলোঁ টেকন'লজি বহাই দিলোঁ। এতিয়া দেখুৱাই আছোঁ। এতিয়া ক্ৰিয়েট অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকৈ আহি যাব। এনেকৈ হোৱাৰ পিছত আপুনি ওপৰত দেখা পাইছে ভিউ, এই অপশ্যনটোত জেনেৰেল, ইয়াত আপুনি পাব্লিকৰ বিষয়ে কিবা লিখিব পাৰে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু পাব্লিক, এনেকৈ লিখিব পাৰে। নহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, নাইবা ফ'ল' কৰি ল'ব, এনেকৈ আপুনি লিখিব পাৰে। মই এনেই লিখি দিলোঁ হাই হেল্ল' নমস্কাৰ বুলি। আপোনালোকেও যিকোনো এটা লিখক ইয়াত। তলফালে আহক, আহি আপোনাৰ এড্ৰেছটো দিয়ক। মেইন কথা হ'ল এড্ৰেছটো ভালদৰে দিব। আপুনি ফোন নাম্বাৰ নিদিলেও হ'ব, জিমেইল নিদিলেও হ'ব, ৱেবছাইট লিংক নকৰিলেও হ'ব। কথাটো হ'ল আপোনাৰ লোকেশ্যনটো দিব লাগিব। আপোনাৰ এড্ৰেছটো বহাই দিব। আপুনি এড্ৰেছটো মই এনেই দিলোঁ বালিডুঙা বুলি। আপোনালোকৰ এড্ৰেছটো দি দিব ইয়াত। দিয়াৰ পিছত তলফালে আপোনালোকে দেখা পাইছে আপোনালোকৰ গাঁৱৰ নাম, আপোনালোকে গাঁৱৰ নামটো দি দিব। পিছত আপোনালোকৰ জিপ কোড আছে, জিপ কোড মানে পিনক'ড, আপোনালোকৰ গাঁৱৰ এৰিয়াৰ পিনক'ডটো ইয়াত বহাই দিব। আৰু ফোন নাম্বাৰ এড নকৰিব। যদি এড কৰে আপোনাৰ ইচ্ছাটো আপুনি কৰিব পাৰে, যোগাযোগ কৰিব পাৰে আপোনাৰ লগত পাব্লিকে। সকলো দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিব। এনেকৈ আহিব। আপোনালোকৰ প্ৰফাইলটোৰ ফটো লগাব পাৰে। ফটো লগাই দিছোঁ, আপোনালোকে ফটো লগাই নেক্সটত ক্লিক কৰক। নেক্সটত ক্লিক কৰাৰ পিছত এনেকৈ আহিব ইনভাইট ফ্ৰেণ্ড। আগতে ইনভাইট নকৰিব, মানে আপোনাৰ পেজত ভিডিঅ' থাকিব লাগিব, তেতিয়াহে ইনভাইট কৰিলে সিহঁতে চাব আৰু আপোনাৰ পেজটো ফ'ল' কৰিব। পিছত ইনভাইট কৰিব। এতিয়া নেক্সটত ক্লিক কৰি আঁতৰি যাওক। এইটো আঁতৰি যোৱাৰ পিছত এনেকৈ আহিব। এনেকৈ হোৱাৰ পিছত 2 নম্বৰ অপশ্যনটো অন কৰি আপুনি ডনত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ প্ৰফাইল হৈ যাব। আপোনাৰ যেনেকৈ আগতে আছিল একাউণ্টবিলাক, এতিয়া আপোনাৰ পেজটো প্ৰফাইল হৈ যাব। গম পাইছে, মোৰ এনেকৈ আহি গৈছে প্ৰফাইলৰ দৰে। লাষ্টত এটাই কথা ৰিকুৱেষ্ট, আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু লগতে লাইক এটা মাৰি দিব। ধন্যবাদ। সকলোৱে ভালে থাকক, সুস্থ থাকক। জয় আই অসম।